একালৰ মহাপ্ৰতাপী ৰজা তৰুণ গগৈৰ সমষ্টি তথা কংগ্ৰেছৰ দুৰ্গ তিতাবৰৰ পৰাই নিৰ্বাচনী ৰণডংকা বজালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। আৰু মিত্ৰ দলে আমি অতি কমেও 11খন বঁটাটো আপোনালোকৰ ফালে আছে বুলি ভাবি আছে এতিয়ালৈকে? স্বাভাৱিক ভাবি আছে নহয়, ইতিমধ্যে মানুহে মাইণ্ডছেট ইতিমধ্যে ঠিক কৰিছে, ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী চকীদাৰ নৰেন্দ্ৰ দামোদৰ ভাইয়ে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষখনৰ যি গৰিমা ইতিমধ্যে সমগ্ৰ বিশ্বত যি উজ্জ্বল কৰি তুলিছে, তাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে চিন্তা কৰিছে আগন্তুক দিনত ভাৰতবৰ্ষখন ৰাষ্ট্ৰগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত সকলোৱে বিজেপিক ভোটদান কৰিব, অৰ্থাৎ সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰ আৰু য'ত আমাৰ প্ৰতীক আছে আমাৰ প্ৰতীক দিব, আৰু য'ত মুখ্যদলৰ প্ৰতীক আছে অসম গণ পৰিষদৰ প্ৰতীকত দিব, বিপিএফৰ প্ৰতীকত দিব, মোদী ডাঙৰে পুনৰবাৰ প্ৰধানমন্ত্ৰী প্ৰতিষ্ঠা কৰিব। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু অসম চৰকাৰৰ শক্তিমন্ত্ৰী তপন গগৈয়ে সমাগত লোকসভা নিৰ্বাচন দলীয় নেতা কৰ্মীয়ে তুংগত তুলিছে নিৰ্বাচনী বঁটা। নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিজেপিৰ একাংশ নেতা কৰ্মীসকল। এইবাৰ তিতাবৰত বিজেপি দলৰ হৈ নিৰ্বাচনী তৎপৰতাত প্ৰদৰ্শন কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। তিতাবৰৰ দেৱকুমাৰ বৰাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক সভাত উপস্থিত হয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু এই সভাৰ পৰা নিৰ্বাচনী ৰণডংকা বজালে বিজেপিয়ে। এই সভাত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম চৰকাৰৰ শক্তিমন্ত্ৰী তপন গগৈ। অনুষ্ঠানৰ শেষত তিতাবৰৰ বিভিন্ন অঞ্চলৰ শতাধিক লোকে বিজেপি দলত যোগদান কৰে। লোকসভা সমষ্টিৰ পৰা এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী দিব, সেই প্ৰাৰ্থীগৰাকী বিপুল জয়যুক্ত হ'বৰ কাৰণে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কৈছে বিগত দিনসমূহত আপোনালোকে দেখিছে পঞ্চায়ত নিৰ্বাচন হৈ গ'ল। পঞ্চায়ত নিৰ্বাচনত আমি সমগ্ৰ অসমত বিপুল ভোটত জয়ী হ'বৰ কাৰণে সক্ষম হ'লোঁ। আৰু এইবাৰ নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী বনাব লাগে ভাৰতবৰ্ষত, আৰু প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে আমাৰ অসমৰ জনসাধাৰণে ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি ইয়াৰ পৰা ছিটবিলাক দিব লাগিব। আৰু সেইকাৰণে যোৰহাট লোকসভা সমষ্টিত এটা সন্মানীয় সমষ্টি, যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত সমগ্ৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 11 তাৰিখে যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক বিপুল ভোটত জয়যুক্ত কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে পুনৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে তাৰ অংশীদাৰ হ'ব। তিতাবৰৰ পৰা সাজিদ হুছেইন ৰিপৰ্ট, নিউজ 30 অসম।